পছন্দ গৰমত আজি পানী খেলিলো মানে মোৰ জান আৰু বাহন কেইখনক পানীত জুবুৰাই দিলো যিহে গৰম পৰিছে নিজৰ লগতে ইহঁতকো গা ধুৱাই দিলো প্ৰায় 2 ঘণ্টামান ধুই মেলি গধূলি সময়ত মই আহিছিলো এখন ৰেষ্টুৰেণ্টলৈ যিখন আছে নআলি বঙাল পুখুৰীৰ ফালে যিখনৰ নাম হৈছে ষ্টাৰ হাই ফুডছ ৰেষ্টুৰেণ্টখনৰ ডিজাইনটো অলপ বেলেগ ধৰণৰ মানে ঘৰ আছে আৰু ঘৰৰ বাহিৰতে আগফালৰ চোতালতে ৰেষ্টুৰেণ্টখন আছে যিমানখিনি জেগা আছে তাত জুলনাও ৰাখিছে দেখিবলৈ ধুনীয়া হ'বৰ বাবে ফুলৰ টাবো সজাই ৰাখিছে অৱশ্যে এই গৰমত মুকলিকা হাৱা খাই বহিহে বেছি ভাল লাগে সেইটো হিচাপত এইখন পাৰফেক্ট লাগিল অৰ্ডাৰ দিলো গাখীৰ চাহ আৰু মমো এক প্লেট যিবোৰৰ প্ৰাইচ 100 টকা 200 টকাৰ ভিতৰতে আছে চাহ খাই যদি জুলনা জুলিব বিচাৰে তেন্তে ইয়ালে এপাক আহি যাব পাৰে বহুত আৰাম পাব মোৰ ভিডিঅ'খিনি যদি ভাল পায় তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰিব ওকে বাই